নমস্কাৰ সকলোকে আজি ব্লগলৈ স্বাগতম জনাই আছো মই এই ইউটিউব ব্লগ বনাই আছো ফ্যাশন জাংশন ডিব্ৰুগড় তৰফৰ পৰা আজি বিভিন্ন কালেকশনস লৈ আহিছো পূজা একদম ওচৰতে পাইছেহি আৰু পূজাৰ বাবে দুৰ্গা পূজাৰ বাবে বিশেষ ৰেহাই মূল্যত আপোনালোকে সুন্দৰ সুন্দৰ জোৰা ঘৰতে থাকি আমাৰ পৰা লাভ কৰিব পাৰিব আমাৰ যোগাযোগৰ যেটো নাম্বাৰ হেতু স্ক্ৰিনত ডিসপ্লে হৈ আছে 7002128919 তাতে যোগাযোগ কৰি আপোনালোকে যিকোনো জোৰা এটা লব পাৰিব সো যিসকল ভিউয়াৰ্ছে আজি প্ৰথম চাইছে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব সো প্ৰথম যেটো জোৰা মই আপোনালোকলৈ আগবঢ়াই লৈ আহিব বিচাৰিছো সেই জোৰাটো হৈছে এটা খুব সুন্দৰ কটন সিল্কৰ জোৰা সো এই সুন্দৰ কটন সিল্ক জোৰাটো বগা আৰু কলা ফুটাৰ কাম বগা কালাৰটো যেটো ৰংটো আছে আমাৰ খুব ভাল লাগে বগা ৰংটো খুব পৰিষ্কাৰ দেখে নহয় জানো সো খুব সুন্দৰ কটন সিল্কৰ এটা খুব ভাল কোৱালিটিৰ জোৰা হয় সুন্দৰকৈ যেটো আমাৰ কিংখা বুটাটো একদম সমানকে গুটেই জোৰাটোতে এনেকে কাম কৰি থোৱা আছে আসলটো অকনমান সুন্দৰ বেলেগ ধৰণৰ কৰা হৈছে টোটালি হাতে বুৱা এটা জোৰা হয় এইখিনি থাকিল ইয়াৰ সাইড পাৰিখিনি মিহি কৰি দিয়া আছে খুব সুন্দৰ জোৰাটো পছন্দৰ জোৰা ভিতৰত পৰিলে ইমিডিয়েটলি স্ক্ৰিনশ্বট এটা লৈ ৰাখিব আৰু স্ক্ৰিনত ডিসপ্লে যেটো নাম্বাৰ তাতে যোগাযোগ কৰি অনলাইন পেমেন্টৰ যোগে এই নাম জোৰাটো আপোনালোকে আমাৰ পৰা লৈ পাৰিব মেখেলা যথেষ্ট আহল বহল থাকিল আৰু মেখেলাৰ লগতে থাকিল এটা সুন্দৰ ব্লাউজ পিস এই জোৰাটোৰ দাম থাকিব মাত্ৰ 1600 টকা হাতে বুৱা জোৰা হয় আৰু কটন সিল্ক নতুন এটা কোৱালিটি হয় হাতে বুৱা জোৰা দাম থাকিব মাত্ৰ 1600 টকা পছন্দৰ জোৰা ভিতৰত পৰিলে ইমিডিয়েটলি এটা স্ক্ৰিনশ্বট লৈ ৰাখিব দ্বিতীয় জোৰাটো আমি যেটো দেখাব লৈছো বগাত ৰঙা ৰং সকলোৰে প্ৰিয় যেহেতু পূজা আহি আছে আৰু পূজাৰ লগতে আমাৰ ফেষ্টিভেল মাহটো আৰম্ভ হৈ গৈছে তো ৰঙা ৰংটো বিশেষকৈ ভাল লাগে হসাকে সকলোৱে ভাল পায় মই জানো মোৰ বিখন প্ৰিয় ৰং সো বগাত ৰঙা একদম সুন্দৰকৈ এনেকে জোৰাবিলাক একদম বিৰাট ধুনিয়াকে কামটো কৰি থোৱা আছে এইটো আৰু ইয়াৰ আচলটো আপোনালোকক মই এবাৰ দেখাব বিচাৰিছো বিৰাট মৰম লগা একদম নেচাৰেল কালাৰটো যেটো অৰিজিনাল কালাৰ এক্স্যাক্টলি হেতু আহি আছে পছন্দৰ জোৰা ভিতৰত পৰিলে স্ক্ৰিনশ্বট লৈ ৰাখিব ইয়াৰ থাকিলে সাইড পাৰিখিনি মিহিকে খুব সুন্দৰকৈ কটন সিল্ক এটা নতুন ফেব্ৰিক খুব ভাল লাগে পিন্ধিবলৈ আৰাম হ'ব টোটালি হাতে বুৱা জোৰা হয় এখন থাকিল মেখেলাখনৰ লগতে থাকিল এইটো ব্লাউজ পিস দাম থাকিব 1600 টকা যদি পছন্দৰ জোৰা ভিতৰত পৰিছে তেন প্লিজ আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ৰাখক আৰু 1600 টকাতে এই সুন্দৰ জোৰাটো আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব আৰু বিশেষভাৱে প্লিজ আপোনালোকক মই মাজে মাজে কৈ যাম আপোনালোকে যেন সাবস্ক্ৰাইব কৰি দিয়ে বহুতে আমাৰ চেনেলটো চাই পিছে সাবস্ক্ৰাইব কৰিব থাকি যায় আৰু আমাৰ ফেসবুকতো পেজ আছে ফেসবুক পেজৰ পৰা আপোনালোকে আমি লাইভ আহো গতিকে আপোনালোকে আমাৰ তাৰ পৰা আপোনালোকে কালেকশন সমূহ চাই পেলি আপোনালোকে আমাৰ পৰা যিকোনো জোৰা লব পাৰিব ফেসবুক পেজটোৰ নাম হৈছে ফ্যাশন জাংশন সো এটো এটা অৰিজিনাল কেঁচা পাটৰ জোৰা হয় আমি একেবাৰে ৰেহাই মূল্যত দিছো এইবিলাক বজাৰৰ প্ৰাইস 2400-2500 টকা অৰিজিনাল কেঁচা পাটৰ এটা সুন্দৰ জোৰা লতা ডিজাইন বগাত ৰঙা ৰঙৰ সুন্দৰ এটা জোৰা পিওৰ কেঁচা পাটৰ জোৰা হয় গাড়ী দিয়া আৰু মই এনেকে ধৰি দি আছো সুন্দৰকৈ পছন্দৰ জোৰা ভিতৰত যদি পৰিছে তেনেহলে ইমিডিয়েট এটা স্ক্ৰিনশ্বট লৈ ৰাখিব প্ৰথম মেখেলাৰ যথেষ্ট ওপৰলৈকে এনেকে ফুল বাছি থোৱা আছে লতাৰ লগতে সৰু সৰু বুটা আৰু তাৰ পিছত থাকিল এইখিনি সাইড পাৰিখিনি মিহিকে থাকিল আৰু যেটো ব্লাউজৰ কাৰণে দিয়া আছে হেতু অকমান ডাঙৰকৈ থাকিল তো এই জোৰাটো ৰেহাই মূল্যত দিয়া হৈছে মাত্ৰ 1850 টকাতে হয় মাত্ৰ 1850 টকাতে কেঁচা পাটৰ এই সুন্দৰ গাড়ী দিয়া জোৰাটো আপোনালোকে আমাৰ পৰা লব পাৰিব ফ্যাশন জাংশনে সদায় হসাকে কোৱালিটি মেইনটেইন কৰে আমাৰ প্ৰায় 9টা বছৰ হৈ গৈছে আৰু 9টা বছৰত আমি কোৱালিটি মেইনটেইন কৰি আহিছো মাত্ৰ লব পাৰিব 1850 টকাত পছন্দৰ জোৰা ভিতৰত পৰিলে এটা স্ক্ৰিনশ্বট লৈ ৰাখিব আৰু যেটো স্ক্ৰিনত ডিসপ্লে হৈ আছে সেই নাম্বাৰটোতে যোগাযোগ কৰি আমাৰ পৰা জোৰাবিলাক লব পাৰিব এইটো এটা বিৰাট নতুন ৰং ফিৰোজা ব্লু বুলি কয় ফিৰোজি ব্লুত সুন্দৰ গছ বুটাৰ কাম গোল্ডেন কালাৰ মিনা কৰি থোৱা আছে জোৰাটো আৰু এইখিনি হৈছে বুটে সাদৰখনত ঘনকে বুটা বাছি থোৱা আছে আপোনালোকে চাব পাৰে বিৰাট ধুনিয়া এটা জোৰা আজি বিশেষভাৱে মই ভিডিওটো সানলাইট মানে দিনৰ পোহৰতে কৰিছো যাতে আপোনালোকে এক্সাক্ট কালাৰটো ধৰিব পাৰে এই প্ৰথম যি কিটা পাৰি আছে সেইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনি খুব সুন্দৰ এখন থাকিল মেখেলাখন যথেষ্ট ওপৰলৈকে মেখেলাখনত ফুল বসা আছে পছন্দৰ জোৰা ভিতৰত পৰিলে ইমিডিয়েটলি স্ক্ৰিনশ্বট লৈ ৰাখিব ব্লাউজ পিসও থাকিব যথেষ্ট ডাঙৰ আৰু ব্লাউজ পিসটো এইটো ব্লাউজ পিসৰ কাৰণে অকমান ডাঙৰকে পাৰিটো কৰি দিয়া আছে
দাম থাকিব মাত্ৰ 1850 টকা এইবিলাক যেটো মার্কেট প্রাইস হ'ব মার্কেট প্রাইস প্ৰায় 2400 বা 2500 টকা হ'ব কাৰণ এইবিলাক অৰিজিনাল কেঁচা পাটৰ জোৰা হয় হাতে বোৱা জোৰা হয় নুনি বাই নুনি নহয় কেঁচা পাটৰ হয় আৰু আপোনালোকে ৰেহাই মূল্যত আমাৰ পৰা লাভ কৰিব পাৰিব মাত্ৰ 1850 টকাতে স্ক্ৰিনত ডিসপ্লে হৈ থকা নাম্বাৰটোতে যোগাযোগ কৰি আপোনালোকে জোৰাটো আমাৰ পৰা ল'ব পাৰিব এতিয়া এটা পদ্মিনী কটনৰ জোৰা দেখাব লৈছো কলাত গুলপীয়া বহুতে হট পিংক বুলি কয় খুব সুন্দৰ লাগে কালাৰটো বিৰাট মৰম লগা এটা ৰং আৰু ইয়াতো একদম ভৰ্তিকে আপোনালোকে যদি মন কৰি প্ৰতিখন চাদৰত যেনেকৈ একদম ঘনকে কাম কৰা আছে আমি আসলতে যিকোনো ফাংচন এটা এই জোৰাটো পিনি আমি এটেন্ড কৰিব পাৰিম কলাত খুব ধুনীয়া হট পিংক কালাৰৰ এযোৰ হাতে বোৱা পদ্মিনী কটনৰ জোৰা হয় বিৰাট ধুনীয়া আৰু ইয়াৰ সাইড পাৰিখিনি আসলতে এনেকে গোটলি টটেলি থাকিল পিংকত খুব সুন্দৰকৈ সাইড পাৰিখিনি লাগি যোৱাৰ পিছত এই জোৰাটোৰ আসলতে যিটো সৌন্দৰ্য হেতু একেবাৰে বাঢ়ি যাব খুব সুন্দৰ লাগিব আজিকালি এক ৰঙৰ দহি বাতে সকলোৱে গুলপীয়া ৰঙৰ দহি বাতি ল'ব পাৰে আপোনালোকে বিৰাট মৰম লগা এখন থাকিল মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিসটো মই দেখুৱাই আছো এটো থাকিল ইয়াৰ ব্লাউজ পিস আহল বহল পছন্দৰ জোৰা ভিতৰত পৰিলে এই জোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1600 টকাতে 1600 টকা টোটালি হাতে বোৱা ঘন বুটাৰ কিংখাপ বুটা হয় গোটে বুটাটো কিংখাপ বুটা সৰু সাইজৰ আৰু দাম থাকিব মাত্ৰ 1600 টকা গতিকে একেবাৰে ৰেহাই মূল্য দিয়া হৈছে পদ্মিনী কটনৰ কাপোৰবিলাক আপোনালোকে জানে 1800 2000 মিনিমাম মাৰ্কেট প্ৰাইস হয় আপোনালোকে আমাৰ পৰা একেবাৰে ৰেহাই মূল্যতে ল'ব পাৰিব তাৰ পিছতে এটা দেখাই আছো সুন্দৰ এটা ষ্টেপল কটনৰ জোৰা হয় ষ্টেপল কটনৰ এই জোৰাটো হৈছে দুটা সুতাত কৰা হৈছে গতিকে ৰংটো এটা বিৰাট ধুনীয়া ৰং আহিছে ঠিক গুলপীয়াও নহয় বেগুনিয়াও নহয় ইয়াতে ৰেড কালাৰ সুতাৰ লগত বেগুনিয়া সুতাৰ সংমিশ্ৰণ কৰি ধূপ চাও বুলি যেটো কওঁ যে দুটা ৰং আমাৰ যেতিয়া মিহলি কৰি বনোৱা আমি ধূপ চাও বুলি কওঁ আৰু হাতে বোৱা জোৰাবিলাকৰ যদি মন কৰিছে আমি টোটালি ঘনকৈ বুটা বাছিবলৈ চেষ্টা কৰিছো কাৰণ যাতে আজিকালি আমি মেখেলা চাদৰবিলাক খুব অকেজনেলি বহুতে অকেজনেলি পিন্ধে গতিকে অকণ ঘনকৈ থাকিলে আমি যিকোনো এটা ফাংচন যাতে খাব পৰাকৈ জোৰাটো হয় সেই হিচাপত আমি বনোৱা হৈছে ইয়াত এইটো থাকিল ভাটৌ ৰং লগতে থাকিল বগা ভাটৌ আৰু বগা ৰং আৰু যেটো আঁচলত মাল্টি সুতাৰ কাম কৰা হৈছে ভাটৌ ৰং আছে বগা ৰং আছে লগতে যেটো সেউজীয়া ৰঙৰ কাম কৰা আছে খুব সুন্দৰকৈ জোৰাটো কৰা হৈছে হাতে বোৱা পছন্দৰ জোৰা ভিতৰত পৰিলে আপোনালোকে ইমিডিয়েটলি এটা স্ক্ৰিনশ্বট লৈ ৰাখিব এখন থাকিল চাদৰখনৰ লগতে মই দেখুৱাই আছো মেখেলা বহুত আহল বহল ডাঙৰ সুন্দৰ জোৰাটো বিৰাট আনকমন হৈছে কালাৰটো বিৰাটে আনকমন বুলি মই ক'বলৈ বিচাৰিছো আসল হসাকে খুব আনকমন হৈছে ব্লাউজ পিসটো থাকিল এইটো ব্লাউজ পিসৰ বাবে যেটো পাৰিটো তাত বগা সুতা লগতে ভাটৌ সুতাৰ কাম কৰা আছে ব্লাউজটো ৰেডি কৰি লোৱাৰ পিছত গোটেই কাপোৰযোৰ খুব ধুনীয়া লাগিব আৰু ইয়াৰ সাইড পাৰিখিনি মই দেখুৱাই দি আছো সাইড পাৰিখিনি চাদৰত লাগি আছে নৰমালি আমাৰ যিকোনো সাইড পাৰি চাদৰতে লাগি থাকে আসলতে কিন্তু ইয়াতে মেখেলা লাগি আছে যেটো চাদৰ সাইড পাৰি অকল বগা সুতাৰ কাম কৰা আছে সুন্দৰকৈ তো এই জোৰাটোৰ দাম থাকিব 1480 টকা ষ্টেপল কটনৰ এই জোৰাটোৰ দাম থাকিব 1480 টকা আপোনালোকে 1480 টকাতে এই সুন্দৰ জোৰাটো আমাৰ পৰা ল'ব পাৰিব পছন্দৰ জোৰা ভিতৰত পৰিলে এটা স্ক্ৰিনশ্বট লৈ ৰাখিব কাৰণ প্ৰতিটো জোৰা ফেশ্বন জাংচনৰ মোষ্টলি এটাই জোৰা থাকে কাৰণ এটা জোৰা থাকিলে ভাল লাগে 10টা যদি 10 জনে পিন্ধে ভাল নালাগে গতিকে এটা জোৰা আমি বনাবলৈ চেষ্টা কৰো এটা জোৰা হলে একদম ইউনিক হৈ যায় এটা মিচিং ডিজাইনত এই যে কাপোৰযোৰ হৈছে আপোনাৰ মেৰুন ৰেড আৰু তাৰ ওপৰতে কৰা হৈছে ৰঙা সুতাৰ কাম মেৰুন ৰেড হয় ঠিক ৰঙাও নহয় ব্লাড ৰেডো ক'ব পাৰে মেৰুন আৰু ৰঙাৰ মাজৰ আৰু এইযোৰ আৰু তাতে কাম কৰা হৈছে একদম ডাঠ ৰঙা সুতাৰ কাম এটো মিচিং ডিজাইন এটা হয় মই আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে বুলি কি একে বেস কালাৰ ওপৰতে যেটো বেস কালাৰ কৰা হৈছে সো অলপ বুজিবলৈ হয়তো অসুবিধা হৈছে আপোনালোকে আমাৰ যেটো স্ক্ৰিনত ডিসপ্লে হৈ আছে নাম্বাৰটো যোগাযোগ কৰিলে তাত মই ফটো দি দিব পাৰিম তো যিখিনি পাৰিখিনো টোটালি মিচিং ডিজাইনতে কৰা হৈছে এইখিনি টোটালি মিচিং ডিজাইনতে পাৰিখিনি কৰা হৈছে সুন্দৰকৈ আৰু মাজত তৰা বুটা দিয়া হৈছে তৰা বুটা ঘনকৈ দিয়া হৈছে এযোৰ হাতে বোৱা জোৰা হয় সুন্দৰ আৰু ইয়াৰ এখন থাকিল মেখেলাখন মিচিং ডিজাইনতে কিন্তু এক ৰঙৰ সুতাৰে কৰা হৈছে ঠিক ৰঙাতে ৰঙা সুতা এটো ব্লাউজ পিসটো থাকিল ব্লাউজ পিসত যদি আপোনালোকে মন কৰিছে সাইড পাৰি লগতে 3 লাইন বুটা আছে হাতৰ বাবে নৰমালি যিবিলাক কপাহী জোৰাবিলাকত এনেকে নাথাকে কিন্তু ইয়াতে হাতৰ বাবে খুব সুন্দৰকৈ কৰি দিয়া হৈছে এই জোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1550 টকাত
1550 টকাতে এই সুন্দৰ জোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব যদি পছন্দৰ জোৰাৰ ভিতৰত কৈছে সিঙ্গল পিস হ'ব বুটিক পিস হ'ব আৰু আমি এটা পিসে ধৰক খসাকে কৈছো 10টা বা 15টা তেনেকে নবনাও কাৰণ একদম ইউনিক কৰিবলৈ চেষ্টা কৰো আৰু কোৱালিটি খুব মেইনটেইন কৰো আমি গতিকে 1550 টকাতে এই জোৰাটো ল'ব পাৰিব বহুতৰ এটা ধাৰণাও থাকে যে যিটো ৰং আমি বুক কৰো কেতিয়াবা বেলেগ সেলাৰৰ পৰা সেই ৰংটো নাহে বেলেগ এটা ৰঙৰ জোৰা দি পঠায় কিন্তু ফ্যাশন জাংশনে তেনেকুৱা নকৰে আপোনালোকে যোনটো কালাৰ আমাক বুক কৰিব সেই কালাৰটো আমি পঠাম যদি আমাৰ ওচৰত নাই আমি জনাই দিম যে আমাৰ ওচৰত এই কাপোৰ জোৰা সোল্ড আউট হৈ গল সো এইটো এটা এস কালাৰটো মিসিং ডিজাইন এস কালাৰ এনেকে বগা ফুটাৰ কাম কৰা হৈছে মিসিং ডিজাইনত আৰু এই জোৰাটো হৈছে গেৰো আজিকালি গেৰো খুব চলিছে এনেকে থাকিব মাজত এটো গেৰো এটো কালাৰ আমাৰ যিকোনো বয়সৰ মহিলাই পিন্ধিব পাৰিব সৰুও পিন্ধিলে ভাল লাগিব আৰু বয়সীয়াল মানুহ পিন্ধিব পাৰিব গেৰো ডিজাইন ফ্যাশনত আছে এখিনি ইয়াৰ সাইড পাৰিখিনি মই দেখাই দি আছো সাইড পাৰিখিনিত আছে মেখেলাখনত এখন মেখেলা যথেষ্ট ওপৰলৈকে মেখেলাখনৰ কাম আছে আৰু ইয়াৰ সাইড পাৰিখিনি এনেকে বগা হুটাত থাকিল সুন্দৰকৈ বগা হুটাটোতো আজিকালি খুব ফ্যাশন আছে এসি কটনৰ পৰা সুপাৰ কটন যিকোনো মানে জোৰাতে বগা হুটাৰ কামটো আজিকালি পোৱা যায় এইখিনি থাকিল সাইড পাৰি আৰু এইটো থাকিল ব্লাউজ পিস পছন্দৰ জোৰাৰ ভিতৰত পৰিলে এই জোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1480 টকাত 1480 টকাতে গেৰৰ এই ডিজাইনৰ জোৰাটো আপোনালোকে ল'ব পাৰিব একদম ভাল কোৱালিটিৰ হয় একদম জিলিকা নহয় কাপোৰযোৰ ধুনিয়া হৈ থাকিব 1480 টকা থাকিব ইয়াৰ দাম স্ক্ৰিনত ডিসপ্লে হৈ থকা নাম্বাৰটোতে যোগাযোগ কৰি আপোনালোকে আমাৰ পৰা যিকোনো এটা জোৰা ল'ব পাৰিব বা আপোনালোকৰ পছন্দৰ ভিতৰত যদি বেলেগ জোৰাও থাকে আপোনালোকে আমাক যদি কোৱেৰি দিয়ে আপোনালোকে কমেন্টত লিখি দিব আৰু নাইবা যোগাযোগ নাম্বাৰটোতে যোগাযোগ কৰিলে আমি বেলেগ জোৰা আপোনালোকক দেখাই দিব পাৰিম সো এটো হৈছে আৰু এটা সেমি পাট আজিকালি খুব ওলাইছে সেমি সিল্কৰ একদম বেবি পিংকত টোটালি সিলভাৰ গুণাৰ কাম হয় সুন্দৰ মৰম লগা এটা জোৰা এটো চাওকচোন খুব সুন্দৰ ইয়াৰ যিখিনি কাম সেইখিনি মৌচৰ পাইবাৰ দেখাই দি আছো সিলভাৰ আৰু গোল্ডেন গুণা তাতে গুলপীয়া আৰু নীলা সূতা এনেকে মিনা কৰা আছে এইখিনি থাকিল আচলখিনি কোৱালিটি বিৰাট সফট হ'ব মই সেইকাৰণে ওচৰৰ পৰা এবাৰ দেখাই দিব বিচাৰিছো এইবিলাক মিক্স সেটৰ জোৰা নহয় সেমি সিল্কত ডিজাইনাৰ সেট হ'ব বিৰাট সুন্দৰ এখন থাকিল ইয়াৰ চাদৰখন ইয়াৰ সাইড পাৰিখিনিও যথেষ্ট ধুনিয়া আপোনালোকে যদি পছন্দৰ জোৰাৰ ভিতৰত পৰে কোনোবাই যদি এনেকুৱা গুলপীয়া ৰং এটা ভাবিছে যে খুব আইডিয়াল হ'ব পাটৰ কাপোৰৰ আমাৰ কালাৰ্স বিলাকে সেমি ডিজাইনাৰ সেট বিলাকত আপোনালোকে পাব কিন্তু এইবিলাক হাতে বোৱা জোৰা নহয় হেতুৱে কথাটো এইখিনি থাকিল সাইড পাৰিখিনি ডাঙৰকৈ এইখিনি থাকিল সাইড পাৰি লগতে এটো থাকিল ব্লাউজ পিস যদি পছন্দৰ জোৰাৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰিনশ্বট এটা ল'ব এই জোৰাটোৰ দাম থাকিব 1680 টকা 1680 rupees 1680 টকা একদম ৰেহাই মূল্যত দিয়া হৈছে সেমি সেটৰ ডিজাইনাৰ সেট একেবাৰে পিন্ধিবলৈ আমাৰ খুব সুন্দৰ পাটৰ কাপোৰ বিলাকৰ নিচিনাই কিন্তু এইবিলাক থাকিল মেচিন মেড কাপোৰ 1680 ত আপোনালোকে এই জোৰাটো আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব স্ক্ৰিনত ডিসপ্লে হৈ থকা নাম্বাৰটোতে যোগাযোগ কৰি মই এটা স্ক্ৰিনশ্বট ল'বৰ বাবে পুনৰ কাপোৰযোৰ এনেকে ধৰি দিছো আপোনালোকে ভালকে একবাৰ চাই লওক দাম থাকিব মাত্ৰ 1680 টকা 1680 টকাতে এই সুন্দৰ জোৰাটো আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এতিয়া আৰু এটা এটো মিক্স সেটৰ জোৰা হয় আগৰটো আৰু এই জোৰাটোৰ মাজত পাৰ্থক্য আছে এটো মিক্স সেটৰ জোৰা হৈ গল মিক্স সেটৰ এটা ধুনিয়া জোৰা কালাৰটো মভ আৰু ব্লু ফুটাৰ কাম আছে এই কালাৰটো মভ ফুটা বুলি কোৱা হয় আৰু মভ কালাৰৰ লগতে এটো থাকিল ব্লু ফুটাৰ কাম এটো থাকিল চাদৰখন থাকিল এখন সুন্দৰকৈ চাদৰখন থাকিল এখন একদম মৰম লগাকে জোৰা সুন্দৰকৈ এটো মভ কালাৰ মই কৈছোৱে লগতে এটো থাকিল নীলা ফুটাৰ নীলা আঁচলটো আৰু সিলভাৰ কালাৰ আৰু কলা ফুটাৰ অলপ কাম আছে এইখিনি থাকিল ইয়াৰ সাইড পাৰিখিনি এইখিনি থাকিল সাইড পাৰিখিনি অকমান ডাঙৰকে আছে এই জোৰাটোৰ অলপ ইয়াৰ ধুনিয়া বিউটি এটা আছে ইয়াৰ ব্লাউজটো থাকিব কন্ট্ৰাস্ট খুব সুন্দৰ মিক্স সেটৰ জোৰা হয় আৰু মই আপোনাক মেখেলাখন দেখাই লৈ আছো আপোনালোকক এখন থাকিল ইয়াৰ মেখেলাখন কালাৰটো খুব ইউনিক হয় মিক্স সেটৰ জোৰাটো আৰু ইয়াৰ ব্লাউজটো থাকিব টোটালি কন্ট্ৰাস্টত আৰু ব্লাউজ পিসটোত এনেকে বুটা বসা থাকিব তো একদম সুন্দৰ এটা জোৰা দাম একেবাৰে ৰেহাই মূল্যত থাকিব মাত্ৰ 1380 টকা 1380 টকাতে মিক্স সেটৰ এই জোৰাটো আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব সো পছন্দৰ জোৰাৰ ভিতৰত পৰিলে এটা স্ক্ৰিনশ্বট লৈ ৰাখক দাম থাকিব অকল 1380 টকা হয়
মাত্ৰ 1380 টকাত কন্ট্ৰাষ্ট ব্লাউজ সুন্দৰ এটা ৰং মিক্স সেটৰ জোৰা আসলতে সঁচাকে এইবিলাক কাপোৰ পিন্ধি বিয়া চিয়া খাব পৰা যায় আৰু 1380 টকাতে আপোনালোকে এই সুন্দৰ মিক্স সেটৰ জোৰাটো আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এতিয়া মই অলপ মিহলি কৰি দেখুৱাই আছো এতিয়া মই এটা খুব সুন্দৰ এটা নতুন আহিছে টিস্যু কটনৰ জোৰা দেখাব লৈছো টিস্যু কটন হয় ৰিচ কটন বুলি কয় সৰি ৰিচ কটন বিৰাট পিন্ধিবলৈ আৰাম কালাৰটো আপোনালোকে চাওকচোন এনে সুন্দৰ এটা লেভেণ্ডাৰ ৰং তাতে গোটেই গোল্ডেন গুণা আৰু সিলভাৰ গুণাৰ কাম বিৰাট ধুনীয়া ৰংটো পূজাৰ বাবে স্পেশালি আপোনালোকে লব পাৰিব আৰু দাম শুনিলে আপোনালোকে আচৰিত হৈ যাব বিৰাট এটা ধুনীয়া লেভেণ্ডাৰ ৰং গোটেইটো গোল্ডেন গুণাত কাম আৰু গোল্ডেন গুণাৰ তিনখাপ বুটাৰ মাজে মাজে আছে সিলভাৰ বুটাৰ সুন্দৰ মিনা কৰা আৰু আঁচলটো বিৰাট ধুনীয়া ইয়াত আঁচল বিৰাটেই ধুনীয়া ইমান ধুনীয়া আঁচলৰ কামটো একেবাৰে ৰেহাই মূল্যত আমি দিম একেবাৰে নতুন জোৰা এইবিলাক খুব ৰিচ কটন বুলি কয় মিক্স সেটৰ নিচিনা কিন্তু বিৰাট কমফৰ্টেবল এইখিনি থাকিল ইয়াৰ সাইড পাৰিখিনি এনেকুৱা জোৰাবিলাক পিন্ধিছো আমাৰ গ্ৰাহকেও পিন্ধিছে আৰু আমাৰ যেটো ফেসবুকৰ যেটো পেজ আছে ফ্যাশন জাংশন তাতে আপোনালোকে আমি গ্ৰাহকে পিন্ধা ফটোবিলাক আমি দিছো আপোনালোকে তাতে গৈ চাব পাৰে ফ্যাশন জাংশনৰ পেজটোত কেনেকুৱা লাগিব পিন্ধিলে আপোনালোকে তাৰ ঠিক এটা আইডিয়া কৰিব পাৰিব তো মেখেলাখনত অলপ সৰুকে কমকে বুটা দি আছে এখন থাকিল মেখেলাখন ৰংটো ইমান ধুনীয়া আৰু ইয়াৰ সাইড পাইটো আৰু ব্লাউজ পিসটো এনেকে ব্লাউজৰ বাবে এটা এক্সট্ৰা পাৰি দিয়া আছে আৰু এই জোৰাটোৰ দাম থাকিব মাত্ৰ 1420 টকা 1420 টকাতে সুন্দৰ হেভি জোৰাটো আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1420 টকাত পছন্দৰ জোৰা ভিতৰত পৰিলে আপোনালোকে ইমিডিয়েটলি এটা স্ক্ৰিনশ্বট লৈ ৰাখক আসলে বহুতে কি হয় আমাৰ ইউটিউবৰ ব্লগটো চাই আকৌ ফোনো কৰে ধৰক বাইদেউ সেই লেভেণ্ডাৰ জোৰাটো কিন্তু আমি বহুত ধৰণৰ কাপোৰ দেখুৱাই থাকো তো আমি অকমান কেতিয়াবা পাহৰি যাওঁ গতিকে এটা সুন্দৰকৈ স্ক্ৰিনশ্বট লৈ ৰাখক 1420 টকাৰ এই সুন্দৰ জোৰাটো আপোনালোকে ঘৰতে বহি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব সো এই ধুনীয়া জোৰাটোৰ আৰু এটা সুন্দৰ ৰং আছে সেইটো এটা বিৰাট ধুনীয়া ৰং মেহেন্দি গ্ৰীন কালাৰ মই ওচৰৰ পৰা দেখুৱাই দি আছো মেহেন্দি গ্ৰীন খুব সুন্দৰ ৰংটো আজিকালি আসলতে আমাৰ দিনত বাৰু নহৈছিল কিন্তু আজিকালি আমাৰ অসমীয়া মানুহেও মেহেন্দি ফাংশন হালধিৰ ফাংশন আসলতে খুব ধুনীয়াকে সেলিব্ৰেট কৰে সো মেহেন্দি ফাংশন যদি কাৰোবাৰ ঘৰত বিয়া হ'ব লগা আছে মেহেন্দি কালাৰ আপোনালোকে ল'ব পাৰে কইনাৰ বন্ধুসকলেও ল'ব পাৰে তো মেহেন্দি গ্ৰীনত টোটালি গুণাৰ কাম আৰু গুণাৰ লগত সিলভাৰ হুটাৰ কাম আৰু 1420 টকা ইমান সস্তাত এযোৰ ধুনীয়া কাপোৰ আপোনালোকে পিন্ধি ফটো সেশন কৰিব পাৰিব খুব সুন্দৰ লাগিব সো এই থাকিল জোৰাটো আৰু দামটো একেই থাকিব আগৰ জোৰাটোৰ নিচিনা এইটো থাকিল ইয়াৰ সাইড পাৰিখিনো যথেষ্ট ধুনীয়া সাইড পাৰিখিনি আপোনালোকে চাদৰত নিদি ব্লাউজটো চিলাব পাৰে খুব সুন্দৰ লাগিব ইয়াৰ জোৰাটোৰ মেখেলাখনো আহল বহল থাকিব খালি মেখেলাৰ যেটো ফুল হেতু অলপ কমকে দিয়া আছে অলপ ডিফাৰেন্ট ওয়েট কাৰণ চাদৰখন যথেষ্ট হেভি কোৱালিটি বিৰাটে ভাল থাকিব আৰু এটো থাকিব ইয়াৰ ব্লাউজ পিসটো সো দাম থাকিব মাত্ৰ 1420 টকা পছন্দৰ কালাৰ বা পছন্দৰ জোৰাৰ ভিতৰত যদি পৰিছে তেনে হলে ইমিডিয়েটলি এটা স্ক্ৰিনশ্বট লৈ ৰাখিব আসলতে আমি বজাৰলৈ যেতিয়া যাওঁ দোকানখনত বহুতো বস্তু থাকে কিন্তু এটা ৰং আমাৰ পছন্দৰ ভিতৰত পৰি যায় আমি ভাবো যে এই জোৰাটোৱে আমাক হয়তো ভাল দেখিব যদি তেনে ভাব আপোনালোকৰ হৈছে তেনে হলে আপোনালোকে এই জোৰাটো ল'ব পাৰিব মাত্ৰ 1420 টকাতে একেবাৰে ৰেহাই মূল্য দিয়া হৈছে এইবিলাক মাৰ্কেট প্ৰাইস এতিয়া পূজাৰ সময়ত আপোনালোকৰ মিনিমাম 1650 to 1700 হ'ব আৰু তাৰ পিছত এটা খুব সুন্দৰ ধূপ চাও এটা কালাৰ ব্ৰাউনত আহিছে কালাৰটো কিন্তু বিৰাট ইউনিক হৈছে কালাৰটো যেহেতু দুটা ৰঙৰ হুটাৰে কৰা হৈছে ৰিচ কটনৰ এইবিলাক কাপোৰ আসলতে পিন্ধিবলৈ বিৰাট আৰাম মেইনটেনেন্স ফ্ৰী খুব মেইনটেনেন্স ফ্ৰী বুলি মই কম একদম সিম্পল সোবার এটা জোৰা সিলভাৰ আৰু গোল্ডেন সৰু সৰু বুটা আৰু আমাৰ ট্ৰেডিশনাল যেটো গছ বুটাৰ কাম কৰা হৈছে একদম মৰম লগা এটা জোৰা পছন্দৰ জোৰা ভিতৰত পৰিলে আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ৰাখিব এইখিনি থাকিল ইয়াৰ সাইড পাৰি কালাৰটো আপোনালোকে চাইছে হয় বিৰাট এটা ইউনিক কালাৰ হয় মুগা কালাৰো নহয় ব্ৰাউন কালাৰো নহয় এটা ইউনিক প্ৰতিটো জোৰা ইটুতকে হিটু ধুনীয়া ৰং যিকোনো জোৰা আপোনালোকে গাত দি চাওক প্ৰতিগৰাকী মহিলা প্ৰতিগৰাকী কমপ্লেক্সনৰ মহিলাৰ কাৰণে একদম উত্তম হ'ব আৰু ৰেহাই মূল্যত মই কৈ আছো যেটো পূজা বিশেষ আমি দি আছো আৰু বিশেষভাৱে এটা জোৰা 10 জনে পিন্ধিলে মই ভাল নাপাওঁ মই নিজে পিন্ধা জোৰা কিন্তু সিঙ্গল হলে ভাল পাওঁ সো আমাৰ প্ৰতিটো জোৰা সিঙ্গল পিস হ'ব এইখিনি থাকিল ইয়াৰ
এখন থাকিল মেখেলাখন ইয়াৰ ওপৰলৈকে দিয়া আছে এটো থাকিল ইয়াৰ ব্লাউজ পিসটো ব্লাউজত এনেকে হাতৰ বাবে কাম কৰা আছে দাম থাকিব মাত্ৰ 1280 টকা হয় মাত্ৰ 1280 টকাতে এই সুন্দৰ জোৰাটো আপোনালোকে ৰিচ কটনৰ লব পাৰিব কটন নামটো এই কাৰণে দিয়া হৈছে বিৰাটে সফট হয় জোৰাটো খুব সফট মাত্ৰ 1280 টকা হ'ব ইয়াৰ দামটো সো পছন্দৰ জোৰাৰ ভিতৰত পৰিলে ইমিডিয়েটলি এটা স্ক্ৰিনশ্বট লৈ ৰাখিব আপোনালোকে আৰু এটা মই সুন্দৰ ৰিচ কটনৰ জোৰা এটা দেখুৱাবলৈ লৈছো এটো ঠিক কলা নহয় কয়লাৰ যেটো ৰং আমি চাৰকোল ব্ল্যাক বুলি কওঁ চাৰকোল ব্ল্যাকটো খুব ইউনিক হৈ যায় ডাৰ্ক ব্ল্যাকও নহয় আৰু ঠিক গ্ৰে নহয় তাৰ মাজৰ এটা ৰং আপোনালোকে যদি মন কৰিছে মই সলিড কালাৰস দেখা নাই জানি কলা বুলি কলা বগা যদি বগা কিন্তু কলা আৰু গ্ৰে কালাৰ মাজৰ প্ৰতিটো জোৰা মই অলপ বেলেগ দেখুৱাই আছো এটো এটা সুন্দৰ জোৰা এখিনি থাকিল আসলখিনি এটো থাকিল গুটেই কাপোৰজোৰ ঠিক ব্ল্যাক নহয় কিন্তু ব্ল্যাকৰ নিচিনাই ধুনিয়া বিৰাট এটা সুন্দৰ ৰং গুটেই জোৰাটো কিংখাপ বুটা গুনাৰ আৰু তাতে সিলভাৰ ফুটাৰ মিনা কৰা আছে পছন্দৰ জোৰা ভিতৰত পৰিলে আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ ৰাখিব আৰু এইখিনি থাকিল ইয়াৰ সাইড পাৰিখিনি সুন্দৰকৈ ইয়াৰ সাইড পাৰিখিনি থাকিল এইখিনি মই একদম দেখুৱাই দিছো ধুনিয়াকৈ মই কৈছো এইবিলাক ৰং যদিও ডাৰ্ক কালাৰ আজি মই এটা দিনৰ পোহৰত এটো বনাই আছো দিনৰ পোহৰটো হিমানেই ভাল লাগিছে আৰু ৰাতি পোহৰটো এই জোৰাটো খুবেই ভাল লাগিব বিশেষভাৱে যেহেতু গুনাৰ কাম কৰা আছে এখন থাকিল ইয়াৰ মেখেলাখন আৰু এটো থাকিল ইয়াৰ ব্লাউজ পিসটো এই জোৰাটো আপোনালোকে লব পাৰিব মাত্ৰ 1420 টকাতে যদি পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেনে হলে স্ক্ৰিনত ডিসপ্লে হৈ থকা নাম্বাৰটোত আপোনালোকে লগে লগে যোগাযোগ কৰিব কাৰণ আমাৰ বহুত দিন নাথাকে এটা জোৰা প্ৰথমে জুনে অনলাইন পেমেন্টৰ যোগে বুক কৰিব আমি তেখেতসকলকে দিব পাৰিম গতিকে আমাৰ যেটো যোগাযোগৰ নাম্বাৰ 7002128919 তাতে যোগাযোগ কৰি আপোনালোকে জোৰাটো আমাৰ পৰা লব পাৰিব আৰু বিশেষভাৱে বহুতে অৱশ্যে নাজানে মই পুনৰ এবাৰ ৰিপিট কৰো মই আসলতে এই ব্লগটো যেটো আমাৰ ফ্যাশন জংকশনৰ শ্বৰুমটো আছে মই ব্লগটো বনাই আছো ডিব্ৰুগড়ৰ পৰা আমাৰ শ্বৰুম আছে ডিব্ৰুগড়ত যিসকল ডিব্ৰুগড়বাসী যিসকলে ডিব্ৰুগড় পাই চাই আছে আমাৰ ইউটিউব ব্লগটো তেখেতসকলে আমাৰ শ্বৰুমটো আহিব পাৰিব আমাৰ যোগাযোগৰ ঠিকনাটো হৈছে SBI যেটো মেইন ব্ৰাঞ্চ আছে থানা চাৰিআলি তাৰ একেবাৰে ওচৰতে এইটো এটা থাকিল আপুনি চাওকচোন বাটাৰ কালাৰ বুলি কয় একদম বাটাৰ কালাৰ ইমান ধুনিয়া জোৰা এইবিলাক আমি মাহতক দিব পাৰো আমাৰ ইভেন আমাৰ আইতাহতে পিন্ধিব পাৰিব যদি বিয়া খাবলৈ যাব লগা আছে কিমান আৰু বগা পিন্ধিব বাটাৰ কালাৰ এটা সুন্দৰ তেখেতসকলৰ পিন্ধিবলৈ আসলতে হেপাহ কৰে আমি দিব পাৰো তেখেতসকলক আমি নিজে পিন্ধিব পাৰো মই লৈছো খুব ভাল লাগিছে সৰু ছোৱালী এজনী পিন্ধিলেও ভাল লাগিব সো প্ৰতিটো বয়সৰ মহিলাৰ কাৰণে এই বাটাৰ কালাৰটো টোটালি গুনাৰ কাম কৰা আছে আৰু সিলভাৰ ফুটাৰ মিনা কৰা আছে এজোৰো হৈছে সেমি সিল্কত ডিজাইনাৰ সেট আসলটো ইমানেই মৰম লগা আৰু ধুনিয়া গোটেই কাপোৰটোৰ বাটাৰ কালাৰ তাতে গুনা সোণালী গুনা আৰু ৰূপালী গুনাৰ একদম সুন্দৰ সংমিশ্ৰণ সাইড পাৰিখিনি যদি আপোনালোকে চাই ভিখন ধুনিয়া সাইড পাৰিখিনি ইমান ধুনিয়া হয় সাইড পাৰিখিনি কাপোৰ জোৰাটো লাগি যোৱাৰ পিছত ইয়াৰ সৌন্দৰ্যটো সঁচা অৰ্থত ওলাই পৰিব আৰু আজিকালি বিভিন্ন ৰঙৰ ধুনিয়া ধুনিয়া আসলতে আজিকালি দহি বটা যায় আপোনালোকে দহি সুন্দৰকৈ বটাই ল'ব আৰু এইটো থাকিলে এখন থাকিল ইয়াৰ মেখেলাখন যদি আপোনালোকে মন কৰিছে বিৰাট ধুনিয়া মেখেলা এখন তো ইয়াৰ যেটো ব্লাউজ পিসটো এনেকে হাতৰ বাবে বুটা বসা আছে সুন্দৰকৈ সো হাতটো এইখিনিত থাকিব গোটেই বুটা বিৰাট হেভি এটা জোৰা কিন্তু একেবাৰে ওয়েট নথকা একদম লাইট ওয়েটৰ এটা জোৰা পছন্দৰ জোৰাৰ ভিতৰত পৰিলে এই জোৰাটো মাত্ৰ 2250 টকাতে সেমি সিল্কৰ এই জোৰাটো আপোনালোকে লব পাৰিব সেমি সিল্ক আৰু মিক্স যেটো সেট তাৰ মাজত যথেষ্ট পাৰ্থক্য আছে কোৱালিটি লুক ওয়াইজ বহুত পাৰ্থক্য আছে সো এই জোৰাটোৰ দাম থাকিব মাত্ৰ 2250 টকা যদি পছন্দৰ জোৰাৰ ভিতৰত পৰিছে ইমিডিয়েটলি এটা স্ক্ৰিনশ্বট লব আমি বুকিং আমাৰ ওপেন আছে আপোনালোকে যিকোনো সময়তে বুকিং কৰিব পাৰিব পূজা বিশেষ মই ওচৰৰ পৰা পুনৰ দেখুৱাই দি আছো আশা কৰিছো আজি যিমানখিনি কালেকশনছ আপোনালোকক দেখুৱালো আপোনালোকে উপভোগ কৰিলে কালেকশনছখিনি চাই সো প্লিজ আপোনালোকৰ বহুমূলীয়া কমেন্ট আমাৰ কমেন্ট বক্সত দিব আৰু প্লিজ আপোনালোকে যিসকলে চাই আছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব বিশেষভাৱে চেনেলটো আমি যেতিয়াও নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম ধুনিয়া ধুনিয়া কালেকশনছ দে লৈ আপোনালোকে আমাৰ ব্লগটো আপোনালোকৰ স্ক্ৰিনত আহি যাব আমাৰ কালেকশনছ বিলাক আপোনালোকে চাব পাৰিব সেইভাবে আপোনালোকলৈ অনুৰোধ থাকিল আপোনালোকে যেন সাবস্ক্ৰাইব কৰি দিয়ে খুব সোনকালে পুনৰ নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম তেতিয়ালৈ নমস্কাৰ।